বন্ধুসকল স্বাগতম জনাইছোঁ মই এটা অন্য ভিডিঅ'ৰ মাজত আৰু আপোনালোকক আজি ক'বলৈ লৈছোঁ যোনটো 13 নম্বৰ ইনষ্টলমেণ্ট পিএম কিষাণৰ ফালৰ পৰা যোনটো 13 নম্বৰ ইনষ্টলমেণ্ট সেই 13 নম্বৰ ইনষ্টলমেণ্টটো বৰ্তমান সময়ত দিব বুলি কোৱা হৈছে গতিকে কোন তাৰিখে দিব আৰু লগতে আপোনালোকে কিমান হাজাৰ টকা পাব সকলোখিনি কথা ক'বলৈ লৈছোঁ তেন্তে আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' বন্ধুসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে যোনটো মই অফিচিয়েল ৱেবছাইট আছে যোনটো হ'ল পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট ইয়াত আপোনালোকৰ ৱেবছাইটটো অকমান হাল হলনি কৰা হৈছে যেনে আগতে বহুত কেইটা অপচন আছিল ইয়াত কিন্তু এতিয়া বৰ্তমান নতুন অপচন আহি গৈছে যেনে আপোনালোকৰ ইয়াত বহুত কেইটা অপচন আছে কিন্তু আপোনালোকে যদি এতিয়ালৈকে কৰা নাই এইটো কাম তেতিয়াহলে আপোনালোকে আগৰ কিস্তিবিলাকটো পোৱা নাই এতিয়া যোনটো আহিবলগা 13 নম্বৰ ইনষ্টলমেণ্ট হেতু কিস্তিও আপোনালোকে এতিয়াৰ পৰা নাপাব তো কি কৰিব লাগিব লগতে কোনখিনি মানুহে আগৰ পৰা পোৱা নাই আৰু কি কাৰণে পোৱা নাছিলে হেতু কথাও ক'বলৈ লৈছোঁ তেন্তে হাক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' বন্ধুসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে যোনটো ফাৰ্মাৰ কৰ্ণাৰ বুলি এটা অপচন আছে তাতে আছে ইকেৱাইচি যদি আপোনালোকে ইকেৱাইচি কৰা নাই বা ইকেৱাইচি যদি কৰিলে তেতিয়াহলে যদি আপোনালোকে ইকেৱাইচি কৰিলে তেতিয়াহলে ইয়াত আপোনালোকৰ নিজে আধাৰ নম্বৰটো দি দিব আধাৰ নম্বৰ দি দিয়াৰ পিছত যোনটো আপোনালোকৰ সাৰ্চ অপচন আছে ইয়াত টিপি দিব সাৰ্চত টিপি দিয়াৰ লগে লগে আপোনালোকৰ সকলোখিনি ডিটেইলছ আহি যাব যদি আপোনালোকৰ সকলোখিনি ডিটেইলছ নাহে তেতিয়া গম পাব যে আপোনালোকে ইকেৱাইচিটো কৰা নাছিলে যদি আপোনালোকৰ ইকেৱাইচি মানে ইয়াত যদি আপোনালোকে দি দিয়াৰ পিছত সকলোখিনি ডিটেইলছ আহি যায় তেতিয়া গম পাব আপোনালোকৰ ইকেৱাইচিটো আগতে কৰা আছিলে আপোনালোকে পইচাটো পাব 13 নম্বৰ ইনষ্টলমেণ্ট আৰু যদি আপোনালোকৰ এই লিষ্টৰ নাম আছে বেনিফিচিয়াৰী লিষ্টত যাব বেনিফিচিয়াৰী লিষ্টত যোৱাৰ লগে লগে আপোনালোকৰ যোনটো ব্লক ডিস্ট্ৰিক্ট সাব ডিস্ট্ৰিক্ট ব্লক আৰু ভিলেজটো সিলেক্ট কৰি পেলাই আপোনালোকৰ লিষ্টৰ নাম আছে নাই চাই ল'ব যদি এই লিষ্টৰ নাম আছে তেতিয়াহলে কিন্তু আপোনালোকে যে আগৰ কিস্তিবিলাক পোৱা নাই তেতিয়াহলে আপোনাৰ একাউণ্টটো ডিএক্টিভ হৈ গৈছে এই ডিএক্টিভটো এক্টিভ কৰিবৰ কাৰণে সিম্পল আকৌ ইকেৱাইচিত যাব ইকেৱাইচিত গৈ আপোনালোকৰ আধাৰ কাৰ্ডটো দি দিব আধাৰ কাৰ্ডটো দিয়াৰ পিছত যদি একো ডিটেইলছ নাহে তেতিয়াহলে আপোনালোকে কি কৰিব লাগিব মই কৈ আছোঁ আপোনালোকে তেতিয়া এগ্ৰিকালচাৰ অফিচত যাব ওচৰৰ যোনটো এগ্ৰিকালচাৰ অফিচ বা আপোনালোকৰ যোনটো ডিস্ট্ৰিক্টৰ এগ্ৰিকালচাৰ অফিচ তাত গৈ সকলোখিনি ডকুমেণ্ট জমা দি দিব আৰু সকলোখিনি ডকুমেণ্ট জমা দিয়াৰ পিছতে আপোনালোকে 13 নম্বৰ ইনষ্টলমেণ্টটো পাব বা আপোনালোকৰ যোনটো আহিবলগীয়া ইনষ্টলমেণ্টবিলাক পাব যদি আপোনালোকে আগৰ কিস্তিবিলাক পোৱা নাই এতিয়া কৈছোঁ যোনটো 13 নম্বৰ ইনষ্টলমেণ্ট সেইটো কোন তাৰিখে দিব বন্ধুসকল 13 নম্বৰ ইনষ্টলমেণ্ট বৰ্তমান সময়ত এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কিন্তু 2000 কৈ 6000 আগতে দিছিলে যোনটো হেইটো এটা বৰ্তমান বঢ়াই দিব মানে 8000 টকা দিব এতিয়া বৰ্তমান আপোনালোকে 4টা কিস্তি পাব বছৰত ঠিক আছে বন্ধুসকল এতিয়ালৈকে বৰ্তমানলৈকে ডেটটো অহা তো বন্ধুসকল অতি সোনকালে আহি আছে 13 নম্বৰ ইনষ্টলমেণ্ট তো বন্ধুসকল যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহলে এটা লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু এটা কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকে পিএম কিষাণৰ পইচাবিলাক পাইছে নে নাই পোৱা তো বন্ধুসকল লগ পাম আকৌ বন্ধুতা নতুন ৰাইজিলো জয় হিন্দ জয় ভাৰত।